তো হেল্ল' বন্ধুসকল, আজি লৈ আহিছোঁ আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম। তো প্ৰথমত ক্ৰম বজাৰত আহিব লাগিব। তাৰপিছত myAadhar.com বুলি লিখি দিলেও হ'ব, myAadhar লিখিলেও হ'ব। তো মই myAadhar কাৰ্ড লগিন ইয়াতে ক্লিক কৰি দিম। দেখা পাইছে প্ৰথমৰ পৰা লাষ্টলৈকে ষ্টেপ বাই ষ্টেপ। তো দেখা পাইছে প্ৰথম অপশ্যনত ক্লিক কৰিব লাগিব, ঠিক ইয়াতে। তো ইয়াতে এবাৰ ক্লিক কৰি দিব লাগিব। লোডিং হৈ আছে। নেট অলপ আছে, শ্ল' আছে, সেইকাৰণে অলপ দেৰি লাগে। তো এতিয়া দেখা পাইছে myAadhar কাৰ্ড অপশ্যন আহিছে। ওয়েলকাম টু myAadhar, ইয়াতে লগিং অপশ্যন পাব, ইয়াতে এবাৰ ক্লিক কৰি দিব লাগিব। এতিয়া দুটো অপশ্যন আহিছে। প্ৰথমত আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব, তাৰপিছত কেপচা দিব লাগিব। দেখা পাইছে ধুনীয়াকৈ জুম কৰি দিছোঁ। ইয়াতে প্ৰথমত আধাৰ কাৰ্ড নাম্বাৰ দিব লাগিব, তাৰপিছত কেপচা দিব লাগিব। তাৰ তলত দেখা পাব লগিং উইথ OTP, ইয়াতে এবাৰ ক্লিক কৰি দিব লাগিব। মই আধাৰ কাৰ্ড নাম্বাৰ বহুৱাই দিছোঁ, এতিয়া কেপচা দি আছোঁ। এতিয়া লগিং কৰি দিম। এতিয়া OTP আহিব, তলত OTP দিয়াৰ পিছত আপোনাৰ লগিঙত ক্লিক কৰিব লাগিব। মোৰ OTP আহি গৈছে, এতিয়া কপি কৰি OTPত বহাম। OTP দি আছোঁ মই, এতিয়া লগিঙত ক্লিক কৰি দিম। ক্লিক কৰি দিছোঁ লগিঙত। এতিয়া আধাৰ ৱেবছাইট আহি যাব, আধাৰ কাৰ্ড ৱেবছাইট। ইয়াতে দেখা পাব বিভিন্ন ধৰণৰ অপশ্যন আছে, ইয়াতে বিভিন্ন ধৰণৰ কাম কৰিব পাৰিম। তো প্ৰথমত পাব আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগে, সেইটো পাব। ছেকেণ্ড অপশ্যনত পাব আপোনাৰ ডাউনলোড কৰিব লাগে কেনেকৈ আধাৰ কাৰ্ড, আৰু ইয়াত তলত পাব আপোনাৰ কোনটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে সেইটো চেক কৰিব পাৰিব। ইয়াতে আধাৰ কাৰ্ড লগ কৰিব পাৰিব। যদি ফিংগাৰ লক কৰিব বিচাৰে সেইটো কৰিব পাৰিব। ডাইৰেক্ট নাম্বাৰ বা OTP আদি লগ কৰিব পাৰিব। ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আধাৰ কাৰ্ড, ইয়াতে আপডেট কৰিব পাৰিব। তো দেখা পাইছে প্ৰথম অপশ্যনত মই ক্লিক কৰি দিম, কাৰণ মই আধাৰ কাৰ্ড আপডেট কৰিম। মই এবাৰ ক্লিক কৰি দিছোঁ। এতিয়া তলফালে দেখা পাইছে মই দুইবাৰ আধাৰ কাৰ্ড আপডেট কৰিছোঁ। প্ৰথম অপশ্যনত প্ৰথমবাৰ ৰিজেক্ট কৰি দিছে, ছেকেণ্ড টাইমত আপোনাৰ কমপ্লিট হৈছে, মানে একচেপ্ট কৰিছে। মোৰ আধাৰ কাৰ্ড আপডেট হৈছে। তো দেখা পাইছে আধাৰ কাৰ্ড, যদি কোনোবাই আধাৰ কাৰ্ড ষ্টেটাছ চেক কৰিব বিচাৰে আধাৰ কাৰ্ড আপডেট কৰিছে, সেইটো ৰিজেক্ট হ'ল নে একচেপ্ট হ'ল, কমপ্লিট হ'ল নে কি হ'ল, তো এইটো প্ৰচেছত চেক কৰিব পাৰিব। এতিয়া মই আকৌ আধাৰ কাৰ্ড কেনেকৈ আপডেট কৰিব লাগে সেইটো বিষয়ে অলপ কৈ দিম, ষ্টেপ বাই কৈ দিম। আকৌ যাব লাগিব আধাৰ কাৰ্ডত। আধাৰ কাৰ্ড আপডেট অপশ্যনত যাব লাগিব। ইয়াতে ভালদৰে চাওক আধাৰ কাৰ্ড আপডেট কৰাৰ পিছত কি হয়। তো মই আধাৰ কাৰ্ড ডাইৰেক্ট সম্পূৰ্ণ ভিউ কৰি দেখুৱাই আছোঁ, ঠিক এনেধৰণৰ দেখুৱাব। আৰু অলপ পিছত যাই আছোঁ আধাৰ কাৰ্ড আপডেটৰ অপশ্যনত। মই লাহে লাহে কৈ দি আছোঁ কেনেকৈ কৰি কি কৰিব লাগে। আহি গৈছোঁ, মই আধাৰ কাৰ্ড আপডেট অপশ্যনত ক্লিক কৰি দিছোঁ। এতিয়া দেখা পাব ক্লিক হিয়াৰ একেবাৰে সৰুকৈ লিখা আছে ৰেড কালাৰৰ ওপৰত, দিছ ছাৰ্ভিচ ইজ ফ্ৰী অফ কষ্ট টিল ইমান।
তো ক্লিক হিয়াৰত ক্লিক কৰি দিব লাগিব মই ক্লিক হিয়াৰত ক্লিক কৰি দিছো এতিয়া ফাৰ্স্ট অপশন দেখা পাইছে আপডেট আধাৰ কাৰ্ড ইয়াতে ক্লিক কৰিব লাগিব ফাৰ্স্ট অপশনত এতিয়া তলফালে আহিব লাগিব তলফালে proceed to update আধাৰ ইয়াতে ক্লিক কৰিব লাগিব দুনিয়াকে ইয়াতে এটা ক্লিক কৰি দিয়ক মই ক্লিক কৰি দিছো এতিয়া ওপৰত কেইবাটা অপশন পাব চাৰিটা অপশন আছে লাষ্টৰ তো মই টিক কৰিছো তাৰ পিছত proceed to update আধাৰ ইয়াতে ক্লিক কৰি দিব লাগিব মই ইয়াতে ক্লিক কৰি দিম এতিয়া সম্পূৰ্ণ ডিটেইলছটো লৈ লৈছে কাৰণ আধাৰ কাৰ্ডৰ পৰা ই কৰিছে ডিটেক্ট কৰি লৈছে প্ৰথমত পিন কোড দিব লাগিব দেখা পাইছে ইয়াতে পিন কোড দিব আৰু তলত আহিব লাগিব তলত যেটো সিলেক্ট কৰিব যদি ভোটাৰ কাৰ্ড দিয়ে তেনেহলে হেতু আপলোড কৰিব লাগিব ফাইল হিচাপত আপলোড কৰিব লাগিব মই ভোটাৰ কাৰ্ড সিলেক্ট কৰি দিম তাৰ পিছত আপোনাৰ ভোটাৰ কাৰ্ডৰ যেটো পিডিএফ ফাইল হেতু তলত আপলোড কৰি দিব লাগিব আপলোড কৰি দিয়াৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব দেখা পাইছে ভোটাৰ কাৰ্ড আহিছে ইয়াতে ভোটাৰ আইডেন্টি কাৰ্ড ইয়াতে মই ক্লিক কৰি দিম তাৰ পিছত ভোটাৰ কাৰ্ডৰ যেটো পিডিএফ ফাইল একেবাৰে তলত আপলোড কৰি দিম আপলোড কৰি দিয়াৰ পিছত নেক্সটত ক্লিক কৰি দিম তলফালে দেখা পাইছে নেক্সট ইয়াতে যেটো দেব হেতু ফাইল হিচাপে তলত আপলোড কৰি দিব লাগিব আপলোডত ক্লিক কৰি দিব লাগিব এবাৰ মই পিন কোডটো দিয়া নাছিলো পিন কোডটো বহুৱাব লাগিব এতিয়া মই পিন কোডটো দি দিম তাৰ পিছত আপলোড দেখা পাইছে যে ডাইৰেকচনৰ নিচিনা দেখাই দিছে আপলোড ডকুমেন্টস ইয়াতে ক্লিক কৰি দিব তাৰ পিছত নেক্সটত ক্লিক কৰিব আপোনাৰ কামটো হৈ যাব একেবাৰে ইজি প্ৰসেস আছিল স্টেপ বাই কৈ দিলো আপোনালোকে কৰি যাওক আধাৰ কাৰ্ডটো আপলোড হৈ যাব কোনো ধৰণৰ টেনচন কৰিব নালাগে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে সোনকালে আধাৰ কাৰ্ডটো বনাই লওক আৰু পিছত বনোৱাতে অলপ দিগদাৰ হৈ যাব টান হ'ব কঠিন হ'ব তো এতিয়া বনাই লওক আপডেট কৰি লওক তো দেখা পাইছে মই তিনিবাৰ আধাৰ কাৰ্ড আপডেট কৰিছো যেটো এতিয়া কৰিলো হেতু ডিলিট কৰি দিম কাৰণ আগতে সেকেন্ড টাইমত যেটো আপডেট কৰিছিলো হেতু মই হৈ গৈছে মোৰ আধাৰ কাৰ্ডটো আপডেট হৈছে তো এতিয়া কৰিবলৈ কোনো ধৰণৰ প্ৰয়োজন নাই তো যেটো এতিয়া আপডেট কৰিলো হেতু ডিলিট কৰি দিম মই তো দেখা পাইছে এতিয়া আপলোড কৰিলো এটো ডিলিট অপশন আছে ইয়াতে ক্লিক কৰি দিম মই ইয়াতে কমপ্লিট কৰিছে সেকেন্ড টাইমত কমপ্লিট হৈছে মোৰ আধাৰ কাৰ্ড আপডেট ফাৰ্স্ট টাইমত যেটো এটো ৰেড কালাৰৰ নিচিনা হৈ আছে এটো হোৱা নাই আসলতে ইয়াতে ডিলিট বাটন পাব যেটো মই এতিয়া আপলোড কৰিলো হেতু ডিলিট কৰি দিম ওকেত ক্লিক কৰি দিম থাৰ্ড টাইমৰ যেটো আপডেট কৰিছো জাস্ট ভিডিও বনোৱাৰ কাৰণে হে আপোনালোকক দেখুৱাই দিও আপডেট কৰিব লাগে সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক দিব কমেন্ট কৰি দিব আৰু